কেতিয়াবা হয়তো আৰু তেনেকেই ৰাজনীতিৰ শত্ৰুও নাই মিত্ৰও নাই, মিত্ৰ আৰু শত্ৰু কেতিয়াবা একলগো হ'ব পাৰে, কিন্তু এটা ৰাইজে বিচাৰিছে বা সময়ৰ এটা আহ্বানো হ'ব পাৰে। তো তেনেকেই এটা প্ৰক্ৰিয়া চলি আছিলে, সেই প্ৰক্ৰিয়া কিমান দূৰ যায় নাজানো, কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়াকৈ এটা প্ৰচেষ্টা চলায়, আমিও সেইখিনিত চলাই আছোঁ। তো আহি থকা সময়ত সময়ে ক'ব এইটো কিমান দূৰ বাস্তৱায়িত হয়। অসমৰ বা ভাৰতৰ যিখিনি সংস্কৃতি যে আৰু সেই সংস্কৃতিটো হ'ল আমাৰ দেৱ দেৱী মঠ মন্দিৰ, ইয়ে আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি ৰক্ষা কৰে আৰু ই আমাৰ পৰম্পৰা। আৰু সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে আজি হেজাৰ হেজাৰ বছৰ আগৰ পৰা আমি আধ্যাত্মিক এটা শক্তিও আমি লভিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে যোৱা নিৰ্বাচনৰ আগে আগে আমাৰ যিখিনি সংস্কৃতি সেই সংস্কৃতি ৰক্ষা কৰি, আমাৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাটো ৰক্ষা কৰি মই কিছুমান মঠ মন্দিৰত দৰ্শন কৰিছিলোঁ আৰু আমাৰ দেৱ দেৱীসকলৰ এটা আশীৰ্বাদ মই বিচাৰিছিলোঁ। আৰু সেই আশীৰ্বাদ আৰু এই আশীৰ্বাদে আমাৰ ভোটাৰ ৰাইজ জনসাধাৰণৰ মন মগজুত নিশ্চয়কৈ UPPৰ পক্ষত, আমাৰ পক্ষত, মোৰ পক্ষত নিশ্চয় ভোটদান কৰাইছিলে। আৰু সেয়েহে আজি জিকি যোৱাৰ পিছত কোকৰাঝাৰৰ যিবোৰ মঠ মন্দিৰবোৰ আছে সেইটোত মই আকৌ পৰিদৰ্শন কৰিছোঁ। আমাৰ মন্দিৰৰ কমিটি, আমাৰ যি পৰিচালনা কমিটি আছে তেখেতসকলৰ লগত চাহ চিনাকি হৈছোঁ আৰু তেখেতসকলৰ যিখিনি সৰু সুৰা যিবিলাক সমস্যাবোৰ আছে এই সমস্যাটোৰ মই বুজ লৈছোঁ আৰু আহি থকা সময়ত এই সমস্যাৰ কেনেবাকৈ যদি সমাধান কৰি দিব পৰা যায় তাৰ কাৰণে মই এটা চেষ্টা চলাবলৈ মন মেলিছোঁ। সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ বিষয়ে আপুনি কি ক'ব, যিটো একত্ৰিত হোৱাৰ কথা যিটো চৰ্চা চলি আছে? চাওক, ৰাজনীতিত এইবোৰ এটা প্ৰক্ৰিয়া হয়, এইবোৰ এটা চলি থকা এটা নীতিৰ মাজতে হয় যে কেতিয়াবা হয়তো আৰু তেনেকেই ৰাজনীতিৰ শত্ৰুও নাই মিত্ৰও নাই, মিত্ৰ আৰু শত্ৰু কেতিয়াবা একলগো হ'ব পাৰে, কিন্তু এটা ৰাইজে বিচাৰিছে বা সময়ৰ এটা আহ্বানো হ'ব পাৰে। তো তেনেকেই এটা প্ৰক্ৰিয়া চলি আছিলে, সেই প্ৰক্ৰিয়া কিমান দূৰ যায় নাজানো, কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়াকৈ এটা প্ৰচেষ্টা চলায়, আমিও সেইখিনিত চলাই আছোঁ। তো আহি থকা সময়ত সময়ে ক'ব এইটো কিমান দূৰ বাস্তৱায়িত হয়। সমাজত কিছুমান দুষ্কৃতিকাৰী থাকেই, এইটোত মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজতে হয়তো এটা দুটা থাকিব পাৰে। তো সেইটোত কিছুমানে যদি উদ্দেশ্য প্ৰণোদিত যদি কৰিছে সেইটো আইনগতভাৱে দণ্ডনীয়, আৰু অজানিতেও যদিও কৰিছে তথাপিতো সেইটো আইনগতভাৱে দণ্ডনীয় হয়। সেইকাৰণে আমাৰ আইন এটা আছে, এই আইন এটা আছে, সেই আইনৰ মাজত এইখিনি আমি নিশ্চয়কৈ আইনৰ গদ্দিত আনি সেই দুষ্কৃতিকাৰীসকলক মানে শাস্তি দিব লাগে আৰু শাস্তি পোৱাটো উচিত, কিয়নো আমাৰ ভাৰতৰ সংস্কৃতি, ভাৰতৰ পৰম্পৰা এইবোৰ ঠাই নাপায়। অইন দেশৰ মানে পৰম্পৰা, তেখেতসকলৰ যিখিনি সংস্কৃতি সেইটো থাকিব পাৰে, কিন্তু ভাৰতবৰ্ষৰ যিখিনি সংস্কৃতি, অসমৰ যিখিনি সংস্কৃতি বা পৰম্পৰা, সেই বস্তুটো কেতিয়াও আমি ঠাই দিব নোৱাৰোঁ। সেইকাৰণে তেনেকুৱা দুষ্কৃতিকাৰীসকলক কঠোৰ হাতে দমন নিশ্চয় কৰিব লাগিব আৰু ইয়াত আমি সকলোৱে আইনক মানি আইনক আমি সহযোগ কৰিব লাগিব, তেতিয়াহে সমাজখন নিশ্চয় শান্তি আহিব আৰু এই শান্তি মিলা প্ৰীতি নিশ্চয় আহিব। এইটোকে মই ব্যক্তিগতভাৱে বিচাৰোঁ যে তেখেতসকলৰ উচিত শাস্তি পাওক আৰু তেনেকুৱা ব্যক্তি বা মনোভাৱৰ কোনোবা যদি আছে দৃষ্টান্তমূলক শাস্তি দি তেখেতসকলৰ এটা মেছেজ দিয়া যাওক, সেইটোকে মই বিচাৰোঁ। উজনি অসমত মিয়া আৰু খিলঞ্জীয়া এটা সংঘাতৰ দৰে ঘটনা ঘটি আছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, আমি ভাৰতৰ সাংসদ হয়, ভাৰতবৰ্ষৰ যিখিনি আমাৰ পৰম্পৰা, যিখিনি আমি ভাৰত ৰাষ্ট্ৰ হিচাপে আমি যিখিনি দেখোঁ, ইয়াত অনৈক্যৰ মাজত ঐক্যটো আমি সদায় হয়তো বজাই ৰাখিব লাগিব। মই আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ ঐক্য সংহতিত কেতিয়াও যাতে আঘাত বা ব্যাঘাত নজন্মায়, আৰু সেইটোও চাব লাগিব যে কোনোবা জাতি জনগোষ্ঠী বা তেখেতসকলৰ ধৰ্মীয় পৰম্পৰা তাত কেতিয়াও যাতে আঘাত নাহানে, সেইটো আমি সজাগ হ'ব লাগিব। কিয়নো মই যদি মোৰটো মানে
ভালকৈ থাকিব বিচাৰোঁ বা মোৰটো আঘাত নোহোৱাকৈ যাতে থাকিব বিচাৰোঁ, তেতিয়া আনৰো নিশ্চয় ক্ষতি হ'ব নালাগে। সেইকাৰণে লেট এণ্ড লেট লিভ এই মন্ত্ৰটো যদি আমি মানি চলোঁ, তেতিয়া তাত কোনো গণ্ডগোলীয় পৰিৱেশ হোৱাৰ কোনো থল নাই। কেতিয়াবা হয়তো আৰু তেনেকেই ৰাজনীতিৰ শত্ৰুও নাই, মিত্ৰও নাই। মিত্ৰ আৰু শত্ৰু কেতিয়াবা একলগো হ'ব পাৰে, কিন্তু এটা ৰাইজে বিচাৰিছে বা সময়ৰ এটা আহ্বানো হ'ব পাৰে। আৰু তেনেকেই এটা প্ৰক্ৰিয়া চলি আছিলে, সেই প্ৰক্ৰিয়া কিমান দূৰ যায় নাজানো, কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়াকৈ এটা প্ৰচেষ্টা চলায়, আমিও সেইখিনিত চলাই আছোঁ। তো আহি থকা সময়ত সময়ে ক'ব এইটো কিমান দূৰ বাস্তৱায়িত হয়। অসমৰ বা ভাৰতৰ যিখিনি সংস্কৃতি, যে আৰু সেই সংস্কৃতিটো হ'ল আমাৰ দেৱ দেৱী, মঠ মন্দিৰ, ইয়ে আমাৰ ভাৰতবৰ্ষৰ সংস্কৃতি ৰক্ষা কৰে আৰু ই আমাৰ পৰম্পৰা। আৰু সেই পৰম্পৰাটো ৰক্ষা কৰিয়ে আজি হেজাৰ হেজাৰ বছৰ আগৰ পৰা আমি আধ্যাত্মিক এটা শক্তিও আমি লভিবলৈ সক্ষম হৈছোঁ। ঠিক তেনেদৰে যোৱা নিৰ্বাচনৰ আগে আগে আমাৰ যিখিনি সংস্কৃতি, সেই সংস্কৃতি ৰক্ষা কৰি, আমাৰ যিখিনি পৰম্পৰা, সেই পৰম্পৰাটো ৰক্ষা কৰি মই কিছুমান মঠ মন্দিৰত দৰ্শন কৰিছিলোঁ আৰু আমাৰ দেৱ দেৱীসকলৰ এটা আশীৰ্বাদ মই বিচাৰিছিলোঁ। আৰু সেই আশীৰ্বাদ আৰু এই আশীৰ্বাদে আমাৰ ভোটাৰ ৰাইজ জনসাধাৰণৰ মন মগজুত নিশ্চয়কৈ UPPৰ পক্ষত, আমাৰ পক্ষত, মোৰ পক্ষত নিশ্চয় ভোটদান কৰাইছিলে। আৰু সেয়েহে আজি জিকি যোৱাৰ পিছত কোকৰাঝাৰৰ যিবোৰ মঠ মন্দিৰবোৰ আছে, সেইটোত মই আকৌ পৰিদৰ্শন কৰিছোঁ। আমাৰ মন্দিৰৰ কমিটি, আমাৰ যি পৰিচালনা কমিটি আছে, তেখেতসকলৰ লগত চা চিনাকি হৈছোঁ আৰু তেখেতসকলৰ যিখিনি সৰু সুৰা যিবিলাক সমস্যাবোৰ আছে, এই সমস্যাটোৰ মই বুজ লৈছোঁ আৰু আহি থকা সময়ত এই সমস্যাৰ কেনেবাকৈ যদি সমাধান কৰি দিব পৰা যায়, তাৰ কাৰণে মই এটা চেষ্টা চলাবলৈ মন মেলিছোঁ। সাম্প্ৰতিক ৰাজনৈতিক পৰিৱেশৰ বিষয়ে আপুনি কি ক'ব, যিটো একত্ৰিত কৰাৰ কথা যিটো চৰ্চা চলি আছে? চাওক, ৰাজনীতিত এইবোৰ এটা প্ৰক্ৰিয়া হয়, এইবোৰ এটা চলি থকা এটা নীতিৰ মাজতে হয়, যে কেতিয়াবা হয়তো আৰু তেনেকেই ৰাজনীতিৰ শত্ৰুও নাই, মিত্ৰও নাই। মিত্ৰ আৰু শত্ৰু কেতিয়াবা একলগো হ'ব পাৰে, কিন্তু এটা ৰাইজে বিচাৰিছে বা সময়ৰ এটা আহ্বানো হ'ব পাৰে। আৰু তেনেকেই এটা প্ৰক্ৰিয়া চলি আছিলে, সেই প্ৰক্ৰিয়া কিমান দূৰ যায় নাজানো, কিন্তু প্ৰত্যেকটো ৰাজনৈতিক দলেই নিজাববীয়াকৈ এটা প্ৰচেষ্টা চলায়, আমিও সেইখিনিত চলাই আছোঁ। তো আহি থকা সময়ত সময়ে ক'ব এইটো কিমান দূৰ বাস্তৱায়িত হয়। সমাজত কিছুমান দুষ্কৃতিকাৰী থাকেই, এইটোত মানে প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজতে হয়তো এটা দুটা থাকিব পাৰে। তো সেইটোত কিছুমানে যদি উদ্দেশ্য প্ৰণোদিত যদি কৰিছে, সেইটো আইনগতভাৱে দণ্ডনীয়, আৰু অজানিতেও যদি কৰিছে তথাপিতো সেইটো আইনগতভাৱে দণ্ডনীয় হয়। সেইকাৰণে আমাৰ আইন এটা আছে, এই আইন এটা আছে, সেই আইনৰ মাজত এইখিনি আমি নিশ্চয়কৈ আইনৰ গদ্দিত আনি সেই দুষ্কৃতিকাৰীসকলক মানে শাস্তি দিব লাগে, আৰু শাস্তি পোৱাটো উচিত, কিয়নো আমাৰ ভাৰতৰ সংস্কৃতি, ভাৰতৰ পৰম্পৰা এইবোৰ ঠাই নাপায়। আৰু অইন দেশৰ মানে পৰম্পৰা, তেখেতসকলৰ যিখিনি সংস্কৃতি সেইটো থাকিব পাৰে, কিন্তু ভাৰতবৰ্ষৰ যিখিনি সংস্কৃতি, অসমৰ যিখিনি সংস্কৃতি বা পৰম্পৰা, সেই বস্তুটো কেতিয়াও নোৱাৰোঁ। সেইকাৰণে তেনেকুৱা দুষ্কৃতি হাতৰ হাতে দমন নিশ্চয় কৰিব লাগিব। আৰু ইয়াত আমি সকলোৱে আইনক মানি আইনক আমি সহযোগ কৰিব লাগিব, তেতিয়াহে সমাজখন নিশ্চয় শান্তি আহিব, আৰু এই শান্তি মিলা প্ৰীতি নিশ্চয় আহিব। এইটোকে মই ব্যক্তিগতভাৱে বিচাৰোঁ যে তেখেতসকলৰ উচিত শাস্তি পাওক, আৰু তেনেকুৱা ব্যক্তি বা মনোভাৱৰ কোনোবা যদি আছে, দৃষ্টান্তমূলক শাস্তি দি তেখেতসকলৰ এটা মেছেজ দিয়া যাওক, সেইটোকে মই বিচাৰোঁ। উজনি অসমত মিয়া আৰু খিলঞ্জীয়া এটা সংঘাতৰ দৰে ঘটনা ঘটি আছে, এই ক্ষেত্ৰত কি ক'ব আপুনি? চাওক, আমি ভাৰতৰ সাংসদ হয়, ভাৰতবৰ্ষৰ যিখিনি আমাৰ পৰম্পৰা, যিখিনি আমি ভাৰত ৰাষ্ট্ৰ হিচাপে আমি যিখিনি দেখোঁ, ইয়াত অনৈক্যৰ মাজত ঐক্যটো আমি সদায় হয়তো বজাই ৰাখিব লাগিব। মই আহ্বান জনাব বিচাৰিছোঁ
যে আমাৰ ঐক্য সংহতিত কেতিয়াও যাতে আঘাত বা ব্যাঘাত নজন্মায় আৰু সেইটোও চাব লাগিব যে কোনোবা জাতি জনগোষ্ঠী বা তেখেতসকলৰ ধৰ্মীয় পৰম্পৰা তাত কেতিয়াও যাতে আঘাত নাহানে সেইটো আমি সজাগ হ'ব লাগিব কিয়নো মই যদি মোৰটো মানে ভালকৈ থাকিব বিচাৰোঁ বা মোৰটো আঘাত নোহোৱাকৈ যাতে থাকিব বিচাৰোঁ তেতিয়া আনৰো নিশ্চয় ক্ষতি হ'ব নালাগে সেইকাৰণে লেট লিভ এই মন্ত্ৰটো যদি আমি মানি চলোঁ তেতিয়া তাত কোনো গণ্ডগোলে পৰিৱেশ হোৱাৰ কোনো ফল নাই